খাবলৈ মন যায় নাযায় নেকি? বহুত মানুহে সুধি আছে যে জুনু মোৰ কোন হয় মই তই মোৰ কোন হয় স্বাগতম জনাইছোঁ আজি ব্লগটোলৈ আজি ব্লগটো আৰম্ভ কৰিবলৈ ওলাইছোঁ বহু দিনৰ মূৰত আচলতে অলপমান ব্যস্ত হৈ আছিলোঁ কেইদিনমান সেইকাৰণে ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই তাৰ বাবে ক্ষমা বিচাৰিছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ কিন্তু আজি মই ঘৰত নাই আজি মই আছোঁ জুনুৰ ৰুমত তাৰমানে যোৱাকালি আহিছিলোঁ জুনুৰ ঘৰলৈ আৰু এতিয়া মই যাবলৈ ওলাইছোঁ ঘৰলৈ নহয় এতিয়া আমি দুইজনী ওলাই যাম অলপমান এফালে ওলাই যাম আৰু আপোনালোকক দেখুৱাম আৰু কি কৰোঁ সেয়াও দেখুৱাই গৈ থাকিম তো ব'লক এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আহি পাই গ'লোহি চিটি চেণ্টাৰ আৰু দুইজনী আহিয়ে খানা বিচাৰিছোঁ চিধা এতিয়া আমি আজি খাম বুলি ওলাই আহিছোঁ আমি আহি মানে প্ৰথমতে আমাৰ উদ্দেশ্য আছিলে চাট খাম তো যিখন দোকান আছিলে চাট পাই মানে এইফালে এইফালে চাটকাৰা বুলি তো তাতে আমি চাট বিৰাট ভাল চাট পাই আৰু আমি সেই খাম বুলি আহিছিলোঁ কিন্তু আমাৰ লাগ বেয়া যে দোকানখন বন্ধ আছে বোলে বহুত দিন ধৰি মই আহিছোঁ যদিও ন'টিছ কৰা নাছিলোঁ কিন্তু এতিয়া আহি গম পালোঁ যে দোকানখন বন্ধ তো এতিয়া কিবা কিবি লৈছোঁ আৰু কি খাওঁ দেখুৱাম আপোনালোকক আৰু তো ব'লক এইটো অৰ্ডাৰ দিছিলোঁ কম্ব' দেখি পেলাই বাট ইমান কম দিলে আমাৰ অৱস্থা হাঁহি মেলি কান্দিমে অৱস্থা হৈছে দুইজনীয়ে এতিয়া আমি খাই লওঁ ন এইটো তাৰপিছত আকৌ অৰ্ডাৰ দিম নে কি কওঁ ভেৰি ডিসএপয়েন্টিং দাম চাই কাম নহ'লে একেবাৰে আৰু এটা আহি গ'ল এইটো টেষ্টি বস্তু ৱেফেলছ এখন মৰম লাগিছে ন এইটো খাবলৈ মন যায় নাযায় নেকি খাবলৈ টেষ্টিয়ে আছিলে ডিছটো যদিও কোৱান্টিটি বহুত কম আছিলে আৰু এতিয়া খাবলৈ লৈছোঁ মজা মোৰ অন্তৰত শান্তি হৈ গৈছে মানে এতিয়া মজা লাগে বঢ়িয়া আপোনালোকেও ট্ৰাই কৰিব পাৰে গুৱাহাটীৰ হয় যদি বা গুৱাহাটীলৈ আহিলে আইচক্ৰীমটো বঢ়িয়া লাগিছে ন আইচক্ৰীমটোৱে মজা লাগিছে আমি দুটা খালোঁ খাই আমাৰ মানে পেটটো নভৰিলে এটাতো জোখতকৈ বেছি কমাই দিলে সেইবাবে আৰু ৱেফেলটো খাই মুখখন ইমান মিঠা লাগিলে এতিয়া আকৌ আমাৰ স্পাইচি কিবা খাব মন গৈছে মানুহে ভাবিব সেইখন কিছুমান বস্তু ৰেক আৰু সেইবাবে এইবাৰ আকৌ মানে সেয়া দিছে দিছোঁ চাওমিন খাম এতিয়া শ্বিলং চাওমিন চাওঁ কেনেকুৱা হয় লোকেল বুলি এখন আছে ইয়াতে ভাল লাগে আৰু ইয়াতে আহি খোৱাৰ মানে মজাটো কিবা এটা ভাল লাগে সুকীয়া কিয়নো মানে ইমান ক্ৰাউড থাকে মানে আৰু একেলগে সকলো মানুহবোৰ বহি খায় যে সেই বস্তুটো বহুত ভাল লাগে চাওকচোন মোৰ পিছফালে এনেকৈ ইমান ধুনীয়াকৈ মানে সকলো মানুহবোৰ বহি আছে মানুহকেইটাই ভাবিব আমি আকৌ খাম আকৌ শকত হ'ম হ'ব আৰু এদিন ডাইটিং জিম যোৱাৰ ধান্দা নাই খালি খোৱা ধান্দা আৰু মিছ কৰিছোঁ মানুহজনক মানুহজনক এইখিনি খাবি নেকি খাম এইবাৰ আহি গ'ল শ্বিলং চাওমিন চিকেন হ'ব নাপায় এবাৰ আমি এয়া খাই লওঁ তাৰপিছত আকৌ খাবি আৰু চব খাম যি আছে আজি আমাৰ খোৱাৰে দিন আজি খাওঁ বুলি ওলাই আছোঁ ইমান দিন খাবলৈ পোৱা নাছিলোঁ ভালকৈ চ' আজি খাই গৈ হৈ গ'ল আৰু এগালমান খাই ল'লোঁ আৰু এতিয়া চাওঁ কিবা বজাৰ চজাৰ কৰিবলৈ পাৰোঁ নে নোৱাৰোঁ চাই লওঁ আচলতে তাই যাব লাগিব ডাবিং দিবলৈ আৰু সেইবাবে সোনকালে আমি যাব লাগিব ইয়াৰ পৰা আৰু চাই লওঁ ইমান সোনকালে লকডাউনো হয় আজিকালি 5টা বজাতেই হয় কিন্তু হ'লেও চাই লওঁ তো আমাৰ খোৱা বোৱা হৈ গ'ল কিবা কিবি চালোঁ বাট সময় নাই বাইদেউৰ ডাবিং আছে সেইবাবে দুইজনী দুফাল হ'ম এতিয়া আৰু
তাই যাব ডাবিং দিবলৈ আৰু মই যাম ঘৰলৈ। তো বাই বাই। বাই 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 বাই। আৰু বহুত মানুহে সুধি আছে যে জুনু মোৰ কোন হয়? কোন হয় মই? তই মোৰ কোন হয়? কোন হয়? আচলতে আমি দুয়োজনী বেষ্ট ফ্ৰেণ্ড হয় আৰু সেই আমাৰ ৰিলেশ্যন বাইদেউ ভণ্টি একো নহয়। চবে ভাবি আছে, কমেণ্ট দিছে বাইদেউ হয়নে, ভণ্টি হয়নে, কিবা হয়নে? একো নহয়, আমি ফ্ৰেণ্ডছ হয়। আজিলৈ জুনুক বাই বাই দিছোঁ আৰু তাৰপাছত মই ব্লগটো কণ্টিনিউ কৰি গৈ থাকিম। বাই বাই। এয়া মই আহি এতিয়া ঘৰ পালোঁ আৰু এতিয়া বাজিছে 3:04 আৰু মাহঁতে ভাত খাই আছে আৰু আজি আলহী আছে মাহী মাংস ভাত খাই আছে আৰু এতিয়া অলপমান ফ্ৰেছ হৈ ল'ম আৰু তাৰপিছত আপোনালোকক দেখুৱাই গৈ থাকিম। এয়া আজি পিঠা বনালে, মাহীয়ে বনালে পিঠা আৰু ধুনীয়াকৈ বনাইছে। সেয়া আবতৰীয়া পিঠা, তিল পিঠা আৰু আজি কোনো স্পেচিয়েল নাই, এনেই বনোৱা হ'ল। এতিয়া বাজিছে 9টা আৰু মই এতিয়া ভাত বনাই আছোঁ। দালি ভাজি হৈ গৈছে আৰু এতিয়া বনাবলৈ লৈছোঁ মাছৰ টেঙা বনাম। সৰু মাছ আনিছোঁ আৰু সেয়া বনাবলৈ আগবাঢ়িছোঁ এতিয়া। এয়া সৰু মাছ, এয়া বনাম, বিলাহী দি টেঙা বনাম। ভাতো বনাই আছোঁ আৰু লগতে অকণমান সৌন্দৰ্য চৰ্চাও কৰোঁ, সেইকাৰণে এয়া লৈছোঁ। ইয়াতে আছে 2 চামুচ বেচন আছে, 1 চামুচ দৈ আছে আৰু 1 চামুচ মৌ। আচলতে কি হৈছে, গৰম বহুত পৰাৰ বাবে মোৰ মুখখন অইলি হৈ গৈছে আৰু এইটো কিবা গুটি ওলাবলৈও ধৰিছে। তো সেইকাৰণে মুখত ফেচ পেকটো লগাই লওঁ আৰু টেনিং হ'লেও এইটো লগাব পাৰে। মানে সূৰ্যৰ পোহৰে যেতিয়া পুৰে তেতিয়া এইটো পেক লগালে টেনিং দূৰ হয়। যাৰ অইলি স্কিন হয় তেওঁ এইটো এদিন এৰি এদিন ব্যৱহাৰ কৰিব পাৰে, কাৰণ স্কিনখন তেতিয়া এক্সট্ৰা অইলটো কণ্ট্ৰল কৰাত সহায় কৰে বেচনে। গতিকে লগাব পাৰে আৰু এতিয়া মই লগাই লওঁ। আৰু ড্ৰাই স্কিনো লগাব পাৰে কেতিয়াবা, মানে সপ্তাহত 1 দিন তেনেকৈ যাৰ ড্ৰাই স্কিন হয় তেওঁ লগাব পাৰে। কিন্তু অইলি স্কিনৰ মানুহে যদি ডেইলিও লগায় একো প্ৰব্লেম নহয়। আৰু যে গৰমৰ কাৰণে এক্সট্ৰা অইলবিলাক যেতিয়া মুখত ওলায় তেতিয়া পিম্পলছৰ চান্সটো বাঢ়ি যায়। সেইবাবে মুখখনৰ যিটো এক্সট্ৰা অইল হয় সেইটো সদায় চাফা কৰি ৰখাটো প্ৰয়োজনীয়। ব'লক বেছি লেকচাৰ নামাৰোঁ, ঘঁহি লওঁ আগতে। এয়া লগাই হৈ গ'ল আৰু এইটো মই 15 পৰা 20 মিনিট সময় ৰাখিম আৰু সমানে মই ডিঙিটো লগাইছোঁ। তো এতিয়া মই 15-20 মিনিট সময় ৰাখিম আৰু ধোৱাৰ পিছতো আপোনালোকক দেখুৱাম। মুখখন ধুলোঁ আৰু এতিয়া মই এটা চিৰাম লগাম ভালদৰে মুচি। আৰু মই এতিয়া এইটো চিৰাম লগাম আৰু গুড ভাইবছৰ এই চিৰামটো মই এতিয়া লগাম। টি ট্ৰী এণ্ড পাপায়া অইল কণ্ট্ৰল চিৰাম। এইটো মই লাষ্ট 1 বছৰ ধৰি পেলাই ইউজ কৰি আছোঁ, খুব ভাল পাইছোঁ। আৰু যদি আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে কৰিব পাৰে, মই লিংকটো ডেছক্ৰিপশ্যনত তলত দি দিম। তো এতিয়া মই এইটো ইউজ কৰি লওঁ। এনেদৰে 2 বা 3 মিনিট মাছাজ কৰি চিৰামটো লগাই আৰু মুখখন নোধোৱাকৈ গোটেই ৰাতি শুই থাকিম। তাৰপাছত চকুত লগাম মই এইটো গুড ভাইবছৰ কিউকুম্বাৰ এণ্ড লেমন আণ্ডাৰ আই ক্ৰীম। এইটো চিৰাম। চ' এইটো খুব ভাল হয়, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু এইটোৰো এনেধৰণে 1 ড্ৰপ ল'ম আৰু চকুটো তলত দি দিম আৰু এইটো আঙুলি লৈ এই ধৰণে মাছাজ কৰিম। চকুৰ গুৰি কোচ খোৱা বা ক'লা পৰা, দাগ পৰা সকলোবোৰ কাম কৰে এইটো ক্ৰীমে, মানে চিৰামে। এনেধৰণে 5 বাৰ বা 6 বাৰ দিয়াৰ পিছত
হৈ গ'ল আৰু এতিয়া মই ভাত খাই আৰু এতিয়া ভাত খাই লওঁ খানা ৰেডি হৈ গৈছে আৰু আজি বনাইছোঁ দালি দালি মাছৰ টেঙা আৰু এখন মিক্স ভেজ বনাইছোঁ আৰু ফ্ৰাই মাছো ৰাখিছোঁ আৰু এটা চাটনি বনাইছোঁ গাজ টেঙা চাটনি একো নাই মানে পিঁয়াজ কাটিছোঁ আৰু ভোট জলকীয়া দিলোঁ আৰু মোৰ খাই খুব ভাল লাগে আৰু ইমানেই আছিলে আজি খানা আৰু এতিয়া খানা খাই লওঁ আৰু এয়া মাছ সৰু মাছ আছিলে ভাত খোৱা হৈ গ'ল আৰু আজি চুলিত লগাইছোঁ চুলিত তেল লগাইছোঁ আৰু ৰাতিপুৱা শ্বেম্পু কৰি দিম আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ যে বহুতে এই কামটো কৰে আচলতে মূৰ ধুব লাগে বুলিয়েই নে কি কাৰণে মই নাজানো যেতিয়া চুলিখিনি লেতেৰা হৈ থাকে তেতিয়াহে চুলিত তেল লগায় আৰু এইটো আচলতে একদম ভুল ধাৰণা চুলিখিনি যেতিয়া চাফা হৈ থাকে মানে চুলি গুৰিত যেতিয়া ময়লা নাথাকে তেতিয়াহে চুলিত তেল লগালে কামত দিয়ে কাৰণ চুলি গুৰিত যদি আপোনাৰ ময়লা থাকে বা লেতেৰা থাকে তেতিয়াহ'লে চুলি গুৰিলৈকে মানে ভিতৰলৈকে তেলটো সোমাই যাব নোৱাৰে গতিকে সদায় মন কৰিব চুলি শ্বেম্পু কৰি তাৰ একদিন পিছতহে তেল লগোৱাটো বেছি ভাল কাৰণ চুলি গুৰিত ঘাম বা ময়লা জাতীয় বস্তু যেতিয়া থাকে তেতিয়া চুলিত গুৰিখিনিয়ে তেলটো ভালদৰে নাপায় গতিকে সদায় ভাল চাফা চুলিতহে তেল লগালে বেছি কাম দিয়ে তো আজিৰ ব্লগটো ইমানখিনিতে সামৰিবলৈ ওলাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে মোৰ এই ব্লগটো চাই ভাল পালে যদি আজিৰ ব্লগটো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ এই চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই যেতিয়াই ভিডিঅ' দিওঁ তেতিয়াই আপোনালোকে ন'টিফিকেশ্যন পাব তো আজিলৈ ধন্যবাদ জনাইছোঁ সকলোকে আৰু শুভৰাত্ৰি